হেল্ল' এভৰিৱান, সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। গুড মৰ্ণিং সকলোকে। কাতি বিহু বুলি আজি ৰাতিপুৱাই ভ্লগটো আৰম্ভ কৰি দিলোঁ। ব'লকচোন চাওঁ আজি বিহু বুলি কিনো কৰোঁ। ৰাতিপুৱা এক্সাৰচাইজ মই বহুত আগৰে পৰাই কৰোঁ। যদি আপোনালোক কোনোবাই নকৰে তেতিয়া কৰিবচোন এক্সাৰচাইজ। ৰাতিপুৱা শুই উঠি মনটো বহুত ভাল লাগে আৰু গাটো পাতল পাতল লাগে। লগতে এক্সাৰচাইজে আমাৰ স্বাস্থ্যটো বহুত ভালে ৰাখে। এক্সাৰচাইজ কৰি পানী গিলাচ খাই তাৰপাছত আমি সকলোৱে একেলগে চাহ খালোঁ বিহু বুলি। চাহ খোৱাৰ পাছতেই ভাইটি আৰু মই লাগি গ'লোঁ তুলসী ভেটি বনাবলৈ। তুলসী ভেটি বহুত সৰুৰে পৰাই মই বনাওঁ, মানে অকলেই বনাওঁ। যেতিয়া ভাইটি ডাঙৰ হ'ল তেতিয়া সি আৰু মই একেলগে বনাওঁ। মানে তুলসী ভেটি বনোৱাটো বহুত বেছি চখ, ভাল লাগে। যেতিয়া সৰু আছিলোঁ তেতিয়া ঘৰে ঘৰে গৈ পেলাই আমি চাওঁগৈ কাৰ ভেটি কিমান ভাল হৈছে। আৰু মা এইফালে লাগি আছে বন্তি বনাবলৈ। এই আমাৰ বন্তি ৰেডি হৈ গ'ল, মায়ে বন্তি ৰেডি কৰি দিলে। আগৰ পৰা হয়তো এই বন্তি চলি আহিছে, মানে ঔটেঙাৰ বন্তি। যিমানেই আমি চাকিৰ বন্তি, মাটি চাকিৰ বন্তি নজ্বলাওঁ কিয়, এই ঔটেঙাৰ যেতিয়া বন্তি জ্বলাওঁ বৰ ভাল লাগে। অৱশেষত আমাৰ তুলসী ভেটিটো ৰেডি হৈ গ'ল। এই দিনটোলৈ যেতিয়া সৰু আছিলোঁ কিমান যে বাট চাই আছিলোঁ, ঘৰে ঘৰে গৈ বুট খোৱা, ঘৰে ঘৰে গৈ নাম গোৱা। সঁচাকৈ এই দিনবোৰ বহুত বেছিয়ে মিছ কৰোঁ আজিকালি। জোক লাগিলে জোক লাগিলে ফটো শ্বুটৰ সময়ত জোক লাগিলে। ফটোগ্ৰাফাৰ জোক। এতিয়া বা আৰু মই পথাৰত বন্তি দিবলৈ যাম। ব'লক আপোনালোককো দেখুৱাম আমাৰ পথাৰখন। আমাৰ পথাৰখন আমাৰ ঘৰৰ পৰা প্ৰায় আধা কিলোমিটাৰ মানেই হ'ব। দুয়োজনী গৈ পথাৰ পালোঁগৈ আৰু বন্তি ধূপ লগাই ভগৱানক প্ৰাৰ্থনা কৰিলোঁ যাতে সকলোৰে ঘৰত ধনে ধানে উপচি পৰে। বাঁহডাল ধৰিয়ে থাকিব, বাঁহডাল ধৰি থাকিব তেওঁ। এনেকৈ বাঁহডাল ধৰি আছে, ধৰি থাকিব। এতিয়া আমি বুট খাবলৈ আহিছোঁ ওচৰ খুৰী এজনী ঘৰত। প্ৰথমতে আমি খুৰীহঁতৰ ঘৰৰ পৰাই আৰম্ভ কৰিলোঁ। তেওঁলোকৰ ঘৰত প্ৰাৰ্থনা কৰি বুট খাই আকৌ ঘৰলৈ আহিলোঁ। ভিডিঅ' বনাইছোঁ বা মা ক যাবলৈ কি কবি? কাতি বিহু মা যাবলৈ বুলি ক'বা। কাতি বিহু কঙালী বিহু বুলি কোৱা শুনো। হয় বাৰু, আমি কঙালী বিহু বুলি পতা নাই আৰু ভোগালী বিহু হিচাপে পাতিছোঁ। নেপায় দে, ইমান শুকানকৈ পাতিব নাপায় যে। পিনে তুলসী গুৰিত বুট দিছোঁ, দি আৰু ল'ৰা ছোৱালী মাতি আনি প্ৰাৰ্থনা কৰিছোঁ, কৰি খাই বৈ আজৰি হৈছোঁ আৰু। খাই বৈ শেষ কৰিলোঁ আৰু সেই অৱস্থাত আছোঁ। বহা বুটখিনি আমি ভাজিমগৈ আৰু কি বহা বুটখিনি হেনো ভাজিব ৰাইজে। ভাত পানী খাই আকৌ সাজু হৈ গ'লোঁ ভাওনা চাবলৈ বুলি।